নমস্কাৰ বন্ধুসকল, প্ৰথমে মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাই আজি মোৰ ভিডিঅ'টো অলপ পলম নকৰাকৈ আগবাঢ়িছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো ডেছক্ৰিপশ্যন বা টাইটল দেখি আপোনালোকে গম পাইছে আজি মই কোনটো ওপৰত ভিডিঅ'টো বনাইছোঁ। ঠিক আছে, অলপ পলম নকৰি মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰথমে আপুনি গুগল অথবা ক্ৰম ব্ৰাউজাৰত যাব, এনেদৰে ক্লিক কৰিব। আপুনি যদি মোবাইলৰ ডেস্কটপ চাইট কৰি লয়, এনেকৈ 3 ডটত গৈ সুবিধা হয়, কম্পিউটাৰ স্ক্ৰীনৰ দৰে মোবাইলটোত আহে। ঠিক আছে, আপুনি যদি এয়া মই কোৱিন মাৰিছোঁ, দেখিছে আপুনি ওপৰত kowin.gov.in, এইটো প্ৰথম অপশ্যনটো ক্লিক কৰিব। আপোনাৰ ক'ভিড ভেকচিন যিসকল ব্যক্তিয়ে লৈছে, সেইসকল ব্যক্তিয়ে ইয়াত ক্লিক কৰিব। ঠিক আছে, ৰেজিষ্ট্ৰেশ্যন অৰ চাইন ইন ফৰ ভেকচিনেশ্যন। ঠিক আছে, যিসকল ব্যক্তিয়ে ক'ভিডৰ কাৰণে এটা ভেকচিন লৈছে, 2টা ড'জ যিসকলে কমপ্লিটলি লৈছে, সেইসকলে এই চাৰ্টিফিকেটটো ডাউনলোড কৰিব পাৰিব। ঠিক আছে, মই তাকে দেখাইছোঁ ষ্টেপ বাই ষ্টেপ। আপোনালোকে অলপো স্কিপ নকৰে, ভিডিঅ'টো অনুভৱ হৈ চাই থাকে যেন, তেতিয়াহে আপোনালোকে জানিব পাৰিব। ঠিক আছে, মই আৰম্ভ কৰিছোঁ। আপুনি যোনটো নাম্বাৰত ৰেজিষ্টাৰ কৰিছিলে, আপুনি পেন কাৰ্ড আৰু ফোন নম্বৰ এটা আপুনি দিছিলে, হয়তো যিটো নাম্বাৰ দিছিলে সেইটো আপুনি ফিল কৰিব। ইয়াত মই এইটো নাম্বাৰ দিছিলোঁ। 10 ডিজিটৰ অংকটো আপুনি এনেদৰে ভৰাই দিব। তাৰপিছত গেট OTP ক্লিক কৰিব। কৰাৰ লগে লগে যিটো ৰেজিষ্টাৰ মোবাইল আছিলে, সেইটো মোবাইলৰ মেছেজ এটা আহিব। মেছেজটো OTPটো আপুনি ভিউ কৰি লৈ আপুনি এনেদৰে প্ৰেছ কৰিব। 453367 এনেদৰে ফিল কৰিব, ভেৰিফাই কৰিব। ইনভেলিড দেখাইছে, ভুল হৈছে অলপ। 453367 453367 453367 মই 46 দিছোঁ। 453367 এইটো ক্লিক কৰাৰ লগে লগে আপুনি ভেৰিফাই কৰিব। ইয়াত ইনভেলিড দেখাইছে, মই ঠিক আছে, মই আকৌ এবাৰ ট্ৰাই কৰিছোঁ। এনেকৈ যদি ইনভেলিড দেখায়, আপুনি আকৌ বেক কৰিব, আকৌ ৰেজিষ্টাৰত যাব। ঠিক আছে, ৰেজিষ্টাৰ যোৱাৰ লগে লগে আপুনি এনেদৰে নাম্বাৰটো আকৌ ফিল কৰিব। গেট OTP ক্লিক কৰিব। গেট OTP ক্লিক কৰাৰ লগে লগে অলপ হোল্ড কৰিব। অলপ এনেদৰে হোল্ড কৰিব। এনেদৰে মেছেজ এটা আহিব, OTP এটা আহিব, আপুনি সেইটো ফিল কৰিব লাগিব। ইয়াত 821579। ঠিক আছে, শুদ্ধভাৱে OTP ফিল কৰিব, তেতিয়াহে আপুনি চাৰ্টিফিকেটটো আপুনি পাব। ঠিক আছে, এইটো আপুনি দেখিছে, পুণ্যজ্যোতি ফুকন, তেখেতে 2টা ড'জ ল'লে। চ' তেখেতৰ এইটো চাৰ্টিফিকেটটো আহিছে। এনেদৰে চাৰ্টিফিকেট ডাউনলোড কৰি ল'ব আপুনি। আকৌ যদি নতুনকৈ বেলেগ মানুহৰ ID প্ৰুফ ভৰাব বিচাৰে, আপুনি এনেকৈ ভৰাব পাৰে। আধাৰ, বেষ্ট ড্ৰাইভিং লাইচেঞ্চ, যিকোনো পাছপৰ্ট দিব পাৰে। নেম লিখিব, মেইল, এনেদৰে ফিল কৰিব, ডেট, বাৰ্থডে। ঠিক আছে, আজি ভিডিঅ'টো ইমানখিনি আছিল। ধন্যবাদ।